পৃথিৱীখন এখন কিতাপ আৰু যিসকলে ভ্ৰমণ নকৰে তেওঁলোকে এই কিতাপৰ এটা পৃষ্ঠাহে পঢ়ে মাথো। এই যান্ত্ৰিক জীৱনৰ ব্যস্ততাৰ মাজত এই সূৰ্যৰ কিৰণবোৰ আপোনাৰ চকুত পৰিছেনে বাৰু কেতিয়াবা? আৰু পৰিছে যদিও আপুনি তাক অনুভৱ কৰিব সময় পোৱা নাই। আৰু সেয়েহে এই ব্যস্ত জীৱনৰ পৰা অলপ সময় উলিয়াই মই উপস্থিত হ'লোঁ নগাঁও এখন ধুনীয়া গাঁও চকলাঘাটত। হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল। মই অনিৰ্বাণ। আজি আন এটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি এতিয়া গৈ আছোঁ বৰ্তমান বৰদোৱালৈ। মই বৰ্তমান নগাঁৱত আছোঁ আৰু মোৰ ষ্টুডেণ্ট এজনৰ ঘৰত আছোঁ আৰু আমি তিনিজন মিলি গৈ আছোঁ বৰদোৱা। আৰু আজি আপোনালোকক দেখাম বৰদোৱা। আজি আমাক কি দেখাবা এতিয়া? প্ৰথমটো আপোনালোকক এতিয়া বৰদোৱা থানখন, আকাশী গংগা, আকৌ আমাৰ মেইন কীৰ্তন ঘৰ আৰু শংকৰদেৱৰ স্কুলখন। য'ত তেওঁ জন্ম পৰা পঢ়িছিলে। আৰু আমাৰ লগত কোন গৈ আছে? মোৰ লগৰ এটা যাব, দীপাংকৰ। আমি তিনিজন, চাৰিজন হ'ব ন? চাৰিজন গৈ আছোঁ বৰদোৱালৈ। আৰু আজি আপোনালোকক দেখাম বৰদোৱা। কি নাম তোমাৰ? দীপাংকৰ। অ'কে। আজি আমাৰ ট্ৰেভেল গাইড এতিয়া তুমি আৰু আজি নিউ মেম্বাৰ। ৰাস্তা বহুত কেইটা আছে ন? মেলা হ'লে বহুত ডাঙৰ মেলা হয়। নেকি? $35 হয় এইটো। 5 টকা এটা ঘূৰাই পাব। 35 হয়, 45 অঁ 45 হয়। 5 টকা ঘূৰাই পাব। 5 টকা দুটা মোক বহুত আহিল। সেইটো মোৰ ন? গাইজ, আমি বৰ্তমান বৰদোৱা আহি পালোঁ আৰু ইয়াতে মোৰ ওচৰত আছে এখন বৰদোৱাৰ মেইন তোৰণ হয়। আৰু আমি এতিয়া তোৰণখনৰ পৰা ভিতৰলৈ সোমাই যাম। এখন তোৰণ এখন বনাই থোৱা আছে। আৰু আজি এই বৰদোৱা থানত মই প্ৰথমবাৰ আহিছোঁ। আগতে মই কেতিয়াও অহা নাই আৰু ইয়াৰ বিষয়ে মই ইমান নাজানো। যিখিনি আমি কিতাপত পঢ়িছোঁ তাৰ বাদে ইয়াৰ এজন লোকেল মোৰ ওচৰত ভাইটি এজন আছে। তোমাৰ নামটো কোৱা ফাৰ্ষ্ট। মোৰ নাম শ্ৰী ৰিপাংকৰজিৎ হাজৰিকা। অ'কে, তোমাৰ ঘৰটো কোৱা। ঘৰ চকলাঘাটত হয়। অ'কে, আজি ৰিপাংকৰ ন? ৰিপাংকৰে আমাক দেখাব বৰদোৱা থানৰ। প্ৰথমতে এইটো সভাগৃহ হয়, লিখাই আছে। মানে প্ৰথমতে আগতে মানে এইটো নৰ্মেল আছিলে, এতিয়া ভাঙি পেলাই নতুনকৈ বনাইছে আৰু। আগতে বেলেগ আছিল, যে নতুনকৈ বনাইছে। আগতে এইখিনিতে আছিলে, জেগাখিনি এইখিনিতে আছিলে। আচ্ছা। তাত মানে এতিয়া ভাঙি পেলাই মানে এজন নতুনকৈ বনাইছে আৰু। এইটো মানে নতুন প্ৰজেক্ট বনাই আছে আৰু লগতে মানে এইখিনি বনাইছে বৰদোৱা।
কোনজোপাৰ তলত? অঁ শিলিখাজোপা। অ'কে, এই শিলিখাজোপাৰ তলত। এইজোপাই মেইন শিলিখাজোপা ন? হয় হয়, এইজোপাই মানে মেইন জোপাই নহয়, এতিয়া মানে সেই গছজোপা মানে পুলি চুলি তেনেকুৱা হ'ব। মানে ইয়াত লিখাই আছে পশ্চিমে শিলিখা বৃক্ষ হালিয়াই আছে, মানে পশ্চিম ফালে মানে শিলিখাজোপা হালি আছে। টাঙক উজাৰি গুৰু পুস্তক লিখে, মানে তাতে আজৰি শংকৰদেৱে মানে পুস্তক লিখিছিল। সেইজোপা কিন্তু ইয়াৰ পৰা পুলি গৈ পেলাইহে হৈছেগৈ, গম পাইছানে? অ'কে, আচল জোপা এইজোপা হয়। এইজোপাৰ পৰা পুলি পখা গৈ পেলাইহে সেইজোপা হৈছেগৈ। অ'কে, কিন্তু সেইজোপা বেছি ডাঙৰ। এনেই দেখাত সেইজোপা ডাঙৰ হয়, কিন্তু এইজোপাহে বেছি পুৰণা হয়। এইজোপা পুৰণা অতীজৰ অতীজৰ। শিলিখা এইজোপা। আমি কিবা এটা ক'লে তোমাৰ অলপ হেৰি হ'বও পাৰে, তেখেতসকলে ভালকৈ ইয়াত মানে গুৰুজনৰ তোমাৰ পদ আছে। তোমাৰ শংকৰদেৱে যেতিয়া স্নান কৰে, স্নান কৰি পেলাই আহি পেলাই তোমাৰ তেখেতে এচপৰা শিল আছিলে, শিল চপৰাতে সদায় মানে পাওঁ এই ভৰি দুটা মানে থৈ পেলাই তাতে তেখেতে সদায় তোমাৰ এনেকৈ মৌ আছোঁৱে বা এনেকৈ কি গুৰু সেৱা কৰোঁতে কৰোঁতে এই শিলটো দাবি 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 তাতে তেখেতৰ চৰণ ভৰি দুটা মানে দাবি গ'ল। তোমাৰ দীঘল এহাত মানে লাম্বা এহাত আৰু বহলে এক বেগেট চৰণজুৰি সেই তাত আছে তোমাৰ এই ৰঙা যে তোমাৰ চাব নোৱাৰিবা, চাব নোৱাৰি। ইয়াত আছে এনেই ওচৰৰ পৰা ফটোখন তুলিব পাৰিবা বাৰু। এতিয়া শংকৰদেৱৰ পদচৰণ আছে একচুৱেলি ওচৰত, মানে পাথৰতে গম পাইছা, পাথৰতে শংকৰদেৱ যেতিয়া তোমাৰ এই ইয়াত ভকতসকলৰ লগত আছিলে, তোমাৰ এই ভকতসকল এই হাতী বহাতে থাকে। ইয়াত মানে গোৱা বোৱা কৰে, মানে ইয়াত তোমাৰ চৈধ্য প্ৰসংগ কৰে যে, এই চৈধ্য প্ৰসংগ কৰি তেখেতসকল ইয়াতে থাকে, ঘৰলৈ নাযায়গৈ, গম পাইছেনে? ইয়াতে থাকে তোমাৰ ইয়াতে মানে তেখেতসকল খায়, ইয়াতেই থাকে আৰু ইয়াৰ পৰা ঘৰলৈ নাযায়। ইয়াৰ পৰা তেখেতসকল ইয়াত মানে ভগৱন্তৰ গুণানুকীৰ্তন ইয়াত কৰে, কৰি আকৌ আহে। ইয়াতকৈ চাৰিফালে চাৰিহাতী মহাভক্তজনক চৈধ্যয় প্ৰসংগ কৰে নামৰ কীৰ্তন। ইয়াত যিমান মানে চৈধ্য প্ৰসংগ যে হয় তেখেতসকলে কয়, আকৌ ইয়াতেই থাকে, ইয়াতেই মানে হাতীপুখুৰী বুলি কিয় কয়? হাতীপুখুৰী মানে কয় ইয়াত মানে হাতী বহা বুলি তোমাৰ এই ভকতসকল যে ইয়াত বহা পাতি যে আছিলে, সেই বহা পাতি থকাৰ কাৰণে ইয়াত হাতী বহা বুলি কয়। আগতে ইয়াত হাতী বান্ধিছিলে বুলি কোৱা হয়। হাতী বান্ধোতে মানে তোমাৰ দ হৈ যে গ'ল, সেই দ হৈ যাওঁতে পুখুৰীৰ আকাৰ হ'ল, তাৰে চাৰিওফালে মানে আকৌ ভকতসকলে বহি ইয়াৰ পৰাই পানী নি পেলাই তেখেতসকলে খোৱা বোৱা কৰে, গা পা ধুৱাই, তেতিয়াৰ পৰা হাতী বহা বুলিয়ে কয়। মানে ইয়াত হাতী বহা মানে তোমাৰ ঘৰ পাতি বাস কৰি আছিলে তেখেতসকলে ভকতসকলে, সেইকাৰণে হাতী বহা বুলি কয়, গম পাইছানে? চাৰিওফালে হেৰি কৰি পেলাই ইয়াত মানে গুৰুজনাই তোমাৰ এই যেনে আমাৰ ঘৰত যেনেকৈ গোসাঁই সেৱা যে কৰে, শংকৰদেৱে মানে দুপৰীয়া তোমাৰ তাত প্ৰসংগ কৰিছিলে আৰু ৰাতিপুৱা সময়ত ইয়াত তেখেতে মানে গুৰু সেৱা কৰিছিলে। মণিকূট গৃহ বান্ধি ৰহিলা শংকৰ বুলি কয়। ইয়াত মানে তেখেতে পুৱা ভাগতে ইয়াত গুৰু সেৱা কৰিছিল, কৰি দুপৰৰ বেলা ইয়াত নাম প্ৰসংগ কৰিছিল, গম পাইছে? সেইকাৰণে মণিকূট বুলি কয়। মই এতিয়া গৈ আছোঁ শংকৰদেৱৰ মেইন কীৰ্তন ঘৰলৈ, আৰু ইয়াতে শংকৰদেৱৰ যিখিনি কীৰ্তন হয়, আৰু ইয়াতে ইয়াৰ বিষয়ে একচুৱেলি মোৰ লগত থকা ভাইটিজনে ক'ব।
ইয়াতে কিছুমান সাঁচি পাতৰ চিত্ৰ আঁকি থোৱা আছে। এইবিলাক সাঁচি পাতৰ চিত্ৰ আঁকি থোৱা আছে। এইখিনি সাঁচি পাতৰ যিবিলাক পুথিৰ চিত্ৰ সেইবিলাক ন? সেয়া সাঁচিপাতৰ পুথি চিত্ৰ মানে কৃষ্ণ মানে গোটেই মানে সৰুৰ পৰা কি কৰিছিলে, কাক মাৰিছিলে, ধৰক বকাসুৰক মাৰিছিলে, এনেকৈ মাৰিছিল যে সেইখিনি গোটেইখিনি মানে বস্তু ইয়াত দেখুওৱা হৈছে। গোটেই পুথি চিত্ৰবিলাক আছে। গোটেই পুথি চিত্ৰখিনি আছে। সেইখিনিৰ পৰা আৰম্ভ হৈছে। ইয়াৰ পৰা আৰম্ভ হৈছে। মানে অঘৰৰ গড়গড়ৰ পৰা ৰংগে ভৈলা বজ মানে অঘৰৰ মানে সাপটোৰ পৰা মানে হেৰিহঁতক মানে উদ্ধাৰ কৰিছিলে, সেইটো দেখুওৱা হৈছে পুথি চিত্ৰখনত। তাৰপিছত মানে এয়া ধৰক অলপ হেৰি শিশুলীলা অলপ দেখুওৱা হৈছে, তাৰপৰা বকাসুৰ বধ দেখুওৱা হৈছে। এতিয়া আমি ক'ত গৈ আছোঁ? ইয়াত ইফালে কি আছে? এতিয়া এইফালে আমি গৈছোঁ আকাশী গংগা আৰু এইফালে মিউজিয়াম আছে। আপোনালোকে মোৰ পিছফালে দেখিছে এইটো হ'ল আকাশী গংগা। আৰু এই আকাশী গংগা আমাৰ গুৰুজনা শংকৰদেৱে আকাশৰ পৰা এই পৃথিৱীলৈ বৈ আনিছিলে, সেইকাৰণে ইয়াক কয় আকাশী গংগা। এই আকাশী গংগাৰ উৎপত্তি কেনেকৈ হ'ল আপোনাক মই কৈ আছোঁ। এইখনে হৈছে ভক্তি সৰোবৰ। তাৰপিছতে মানে এইখন মানে মেইনলি কিয় হৈছিলে, কাৰণ মানে হেৰি এখন পানীৰ অভাৱৰ কাৰণে মানে খন্দোৱা হৈছিলে। বিশেষকৈ যেতিয়া মানে ভূঞাসকলৰ পানীৰ অভাৱ হৈছিলে, তেওঁলোকৰ যি অঞ্চললৈ পানী নোসোমোৱা হৈছিলে, সেইকাৰণে তেওঁলোকে এদিন আহি পেলাই শংকৰদেৱৰ ওচৰত ক'লেহি যে এনেকৈ তেনেকৈ পানীৰ অভাৱ হৈছে, আমি কি কৰা উচিত। তেতিয়া মানে শংকৰদেৱে তেওঁলোকৰ সমস্যা দূৰ কৰিবলৈ অলপ আহিলে আৰু নিৰ্ণয় কৰিলে যে এখন সৰোবৰ বা ভক্তি সৰোবৰ এনেকৈ খন্দা হ'ব। তাৰপিছত তেওঁ কি কৰিলে, ওপৰৰ পৰা এখন সৰোবৰ নমাই আনিলে, যিখন গংগা বুলি কোৱা হয়, আৰু সেইখনেই হৈছে আকাশী গংগা। কিয়নো এইখন ওপৰৰ পৰা নমাই অনা হৈছিলে কাৰণে আকাশী গংগা বুলি কোৱা হয়। জাগাখিনি বহুত ঠাণ্ডা। ইয়াতে ফাঁচি গছ বহুত আছে ন? ফাঁচি গছ আছে, ফাঁচি গছ সিটো চাইডে আছে, ফাঁচি গছ আছে। আমি এতিয়া বৰদোৱা সত্ৰৰ পৰা ওলালোঁ আৰু সত্ৰৰ কাষত কিছুমান ইয়াতে দোকান আছে কিছুমান, য'ত আপুনি পুথি আৰু ফটো কিছুমান দেখা পাব। ইয়াতে প্ৰসাদ কিছুমানো ৰাখে। আপুনি ইয়াৰ পৰা মন্দিৰৰ কাৰণে প্ৰসাদ হেৰি ল'ব পাৰে।